Hey guys, welcome back to a new video of Mehfuz Vlog. So guys, মানে এনে ওলাইছো আজি ফুৰিবলৈ আৰু আপোনালোকক ভিউটো দেখুৱাই দিও অলপ ভিউ চাই লওক ওপৰৰ পৰা ভিউটো কেনেকৈ দেখুৱাই এবাৰ চাই লওক মানে প্ৰথমত আপোনালোকে চাই লওক মানে ভিউটো চাই লওক কেনেকৈ পিছত অলপ ওলাম আৰু ওলাই আপোনালোকক দেখুৱাম আৰু চাই লওক এই পুৰা পানী বাপা আৰু এই সন্মুখত দেখে যেনেকৈ বগা কালাৰৰ মানে আপোনালোকে সকলোৱে চিনি পায় আৰু ওপৰৰ ফালে চাব নেকি ওপৰৰ ফালে চাওক মানে সূৰ্যটো মোৰ ফালে চাই আছে বা কি চাই আছো মোৰ ফালে অলপ ওলাও কিয় মানে ওলাই আছো চাই লওক আৰু মোৰ কেটিএম লৈ গৈ আছো মানে বুজি পাই তো মোৰ কেটিএম হয় মানে চাই থাকক প্ৰথমত মই আপোনালোকৰ অভাৰব্ৰিজত এইটো কাষ দেখুৱাই আছো পিছত সেইটো কাষ দেখুৱাম এই চব চাই থাকো গাইজ মানে আপোনালোকে গানৰ সৈতে এনজয় কৰি থাকক মানে আৰু কি কম মানে আৰু কৰি থাকক গাইজ আহি পালে এইটো কাষত আৰু এইটো কাষত চাওক মানে এই মাছি আছে আৰু এই চাওক মানে এতিয়া 4টা 5টামান হ'ল মানে আৰু দেখক দোকান পোহারা বন্ধ হৈ আছে মানে আৰু বন্ধ হৈ আছে So guys, মানে এখন লামান বাগান এখন সরকারি স্কুল মানে নীলবাগান মডেল উচ্চতর মাধ্যমিক বিদ্যালয় সকলো কৈছো তো মানে আৰু চিনি পাই সকলো আৰু এইজন লৰাই মোৰ লগত ৰেচ লগাব কৈছো আই যাও আৰু মোৰ জানে মোৰ কেটিএম ক'ত কেনেকৈ কৈছো আই যোৱা মানে ফুল স্পীড দি আছে মানে আৰু মানে আহক হা বাপ্পা হা পিছলে এৰি আছে দে পিছলে এৰি দিছে স্পীড দিয়া মোৰ কাষত আহি গৈছে মই স্পীড দিব লাগিব দে স্পীড দিব লাগিব মানে গাইজ মই প্ৰথমতে দেখুৱাইছো এখন হ'ল আমাৰ ৱাৰিছ ভৱন সকলো পৰিষদ নীলবাগান মানে আৰু এখন আশা কৰো আপোনালোকে ভিডিঅ'টো চাই ভাল লাগিব ভিডিঅ'টো চাই ভাল লাগিলে চেনেলটো লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব